আজিৰ ভিডিঅ'টোত মই কথা পাতিম মহিলাসকলৰ মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষ বা মেনষ্ট্ৰুৱেল ক্ৰেম্পছ কমাবলৈ কেইটামান সহজ উপায়ৰ বিষয়ে। 1. গৰম সেক বা হিট থেৰাপি। গৰম পানী বটলত ভৰাই বা হট ৱাটাৰ বেগ পেটত ৰাখিলে বিষ কমে। গৰম পানীৰে স্নানো কৰিব পাৰে। 2. মালিচ আৰু যোগ ব্যায়াম। কোমলকৈ পেট আৰু কঁকালত মালিচ কৰিলে মাংসপেশীবোৰে আৰাম পায়। যোগ ব্যায়াম যেনে চাইল্ড পোজ আৰু কোব্ৰা পোজ আদি কৰিলেও বিষ কমে। 3. সহায়ক খাদ্য আৰু পানীয়। আদা চাহ, গ্ৰীণ টি আৰু তুলসী পাতৰ ৰস খালেও আৰাম পায়। পানীৰ অভাৱ হ'ব দিব নালাগে। অধিক পৰিমাণে গৰম পানী খাব লাগে। ফল-মূল, শাক-পাচলি আৰু বাদাম জাতীয় খাদ্য খাব লাগে। চাহ আৰু কফি অধিক পৰিমাণে খাব নালাগে। 4. এক্সাৰচাইজ বা ব্যায়াম। কমকৈ খোজ কাঢ়িব পাৰে, ই আৰাম দিয়ে। 5. ঔষধৰ ব্যৱহাৰ। চিকিৎসকৰ পৰামৰ্শ অনুসৰি বিষ কমোৱা ঔষধ খাব পাৰে। 6. চিন্তামুক্ত থাকক। অধিক চিন্তা আৰু মানসিক চাপ থাকিলে বিষ বেছি অনুভৱ হয়। ব্ৰিথিং এক্সাৰচাইজ আৰু মেডিটেশ্যন বা ধ্যান কৰিলে আৰাম পায়। এইবোৰ উপায় ব্যৱহাৰ কৰিলে বিষৰ পৰা আৰাম পাব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক।